নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আজি আকৌ লাইভ আহিছোঁ আপোনালোকৰ মাজলৈ। মানে আপোনালোকে মোৰ পৰা বহুত ফলোৱাৰ্ছ লৈ যাওক, মোৰ পৰা মানে ফুলৰ মৰম লৈ যাওক। মই মানে ডাঙৰ ডাঙৰ ক্ৰিয়েটৰ আপোনালোকক সৈতে মানে চিনাকি কৰাই দিম। আপোনালোকে তেওঁলোকৰ ঘৰলৈ আহিব, আপোনালোকেও তেওঁলোকক নিমন্ত্ৰণ কৰিব আপোনালোকৰ ঘৰলৈ। এনেদৰে মানে আপোনালোকে এই মানে যিটো মানে ফেচবুকৰ আপোনাৰ ফেমিলিৰ সৈতে আপোনালোকে চিনাকি হ'ব। ভৱেশ মিলিক মই আসনত বহাই দিম। মই আসনৰ অলপ পিছতে মই ভৱেশ মিলিক আসনত বহাই দিম। আপোনালোকে হোৱাটছআপ যিমান পাৰে সোনকালে কৰক। তপন দলে, হিমাংক বৰদলৈ, মই আপোনাৰ লাইভটো চাই আছোঁ, ধন্যবাদ তেনেকৈ কোৱাৰ কাৰণে। আপুনি মোৰ ভিডিঅ'টো মোৰ লাইভটো শ্বেয়াৰ ডান কৰিলেহে আপোনালোকক মই পুনৰ মানে আপোনালোকক নিমন্ত্ৰণ কৰিম। আপোনালোকে মোৰ মানে আপোনাৰ আসনত বহাম। অৰ্চিতা ফুকন, মই আমেৰিকাৰ পৰা আপোনাৰ লাইভ চাই আছোঁ, ধন্যবাদ। আপুনি আমেৰিকাৰ মোৰ লাইভটো চাই আছে, ধন্যবাদ। আপোনালোকে কিন্তু আপুনি মোৰ ভিডিঅ'টো শ্বেয়াৰ ডাউন কৰক, মোৰ লাইভটো শ্বেয়াৰ ডাউন কৰক। আপোনালোকে তেতিয়াহে আপোনাক মই মানে আপোনাৰ আসনত বহাম। পহেলিকা, চয়নিকা, নয়নমণি, সোণমণি, সংঘমিত্ৰা আৰু সংঘমিত্ৰা, আপোনাৰ লাইভ মই সদায় শ্বেয়াৰ কৰোঁ, ধন্যবাদ। তেনেকৈ ক'লে ভাল লাগে। মোৰ ভিডিঅ' মোৰ মানে ভিডিঅ' শ্বেয়াৰ কৰিব, মোৰ লাইভ শ্বেয়াৰ কৰিব, তেতিয়াহে মই আপোনালোকক মানে সহায় কৰিবলৈ সুবিধা পাম। আপোনালোকে হোৱাটছআপ যিমান পাৰে। হেমা মালিনী, মই মুম্বাইৰ পৰা আপোনাৰ লাইভ চাই আছোঁ, ধন্যবাদ বাইদেউ। আপুনি মোৰ লাইভটো চাই আছে। আপুনি মোৰ মানে হোৱাটছআপ বহাওক, আপুনি কমেণ্ট কৰক আৰু মোৰ পৰা ফলোৱাৰ্ছ লৈ যাওক। যতীন বৰা আৰু নিকিতা গোস্বামী, নমস্কাৰ। আৰু হোৱাটছআপ মেছেজ কৰক, কমেণ্ট কৰক। আপোনালোকে মোৰ মানে লাইভটো শ্বেয়াৰ ডাউন কৰক, তেতিয়াহে মানে মই আপোনালোকক ফলোৱাৰ্ছ দিব পাৰিম। আপোনালোকে যিমান পাৰো ফলোৱাৰ্ছ দিম। আপোনালোকে মোক নিমন্ত্ৰণ কৰক, আপোনালোকে মোক কথা ক'ব, পাঞ্জলদাৰ ঘৰৰ পৰা আহিছোঁ বুলি ক'ব। আপোনালোকে মানে ডাঙৰ ক্ৰিয়েটৰ ওচৰলৈ যাব, ক্ৰিয়েটৰ পৰা আপোনালোকে ফলোৱাৰ্ছ লৈ যাওক, আপোনালোকে ফলোৱাৰ্ছ লৈ যাওক, আপোনাৰ ভিউৱাৰ্ছ লৈ যাওক, চব লৈ যাওক। আপোনালোকে যদি ডাঙৰ ক্ৰিয়েটৰ হ'বলৈ বিচাৰে, মোৰ পৰা এডভাইচ লওক। অতুল পাছানি, নমস্কাৰ। আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, বৰ্তমান মই আপোনাৰ লাইভটো চাই আছোঁ, নমস্কাৰ। আপুনি মোৰ লাইভটো চাই থকাৰ কাৰণে খুব ধন্যবাদ। আপুনি খালি হোৱাটছআপ বহাই দিয়ক, আপোনাৰ হোৱাটছআপটো বহাই দিয়ক। আপুনি মানে মোৰ পৰা ফেমিলি লৈ যাওক, আপোনাৰ মানে ফেচবুকৰ ফেমিলি লৈ যাওক, আপোনাৰ মানে ফেচবুক ফেমিলি বহাই দিয়ক। আপোনাক মানে মই ধুনীয়াকৈ বহুত আগবঢ়াই লৈ যাম। আপোনালোকে মানে একো চিন্তা নকৰিব। পহেলিকা, চয়নিকা, যৌৱনিকা আৰু সোণমণি, জোনমণি, আপোনালোকৰ 5জনীক মই একেখন আসনত বহাই দিছোঁ। আসন কিন্তু নেভাগে, আপুনি চিন্তা নকৰিব। কিন্তু মোৰ আসনত আপোনালোকে মোক ওচৰত বহিব নোৱাৰিব, মানে আপোনাক চিন্তা নকৰিব, কোনো আসনত বহি থাকক। নীলিমা বৰঠাকুৰ বাইদেউ, নমস্কাৰ। আপোনাক মই আসনত বহাই দিম খন্তেক পিছতে। তাৰপিছত আপুনি আকৌ মানে খালি আপুনি হোৱাটছআপ বহাওক আৰু কমেণ্ট কৰক আৰু মোৰো শ্বেয়াৰ ডান কৰক, যিমান পাৰে শ্বেয়াৰ ডান কৰক, তেতিয়াহে মই মানে আপোনালোকক সহায় কৰিব পাৰিম।